हेलो फ्रेंड्स কি খবৰ তোমালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ আৰু এটা অন্য নতুন ভিডিঅ'ত আজি ভিডিঅ'টো কোনো ব্লগ বা বেলেগ বিশেষ একো ভিডিঅ' নহয় আজি মই কথা কিছুমান ক'বৰ কাৰণে এই ভিডিঅ'টো বনালোঁ আৰু তাত যদি কিবা বেয়াকৈ কওঁ বা কিবা ভুল হয় সো ক্ষমা কৰিব মানে মই ভাবিছিলোঁ যে শৰ্ট ফিল্ম এখন বনাম আৰু শৰ্ট ফিল্মখন হৈও আছিল হঠাৎ মানে অলপ প্ৰব্লেম এটা আহি গ'ল ঘটনা এটা ঘটি গ'ল সো সেইভাবে শৰ্ট ফিল্মখন ৰখি গ'ল আৰু মনটো বহুত বেয়া লাগি আছে শৰ্ট ফিল্মখন দিব নোৱাৰিম সাপোৰ্টও পাইছিলোঁ বহুত সাপোৰ্ট পাইছিলোঁ কিছুমানে সাপোৰ্ট নাইও কৰাব তাৰ বাবে মনটো ভাগি গৈছিল আৰু কি ক'ম মানে সৰি অলপ প্ৰব্লেম এটা হৈ গৈছিল সেইভাবে শৰ্ট ফিল্মখন বাদ দিলোঁ মানে পাছত আহিবও পাৰে নাজানো কি হয় আৰু সাবস্ক্ৰাইব কৰাৰ পাছত মোক বহুতে আনসাবস্ক্ৰাইবো কৰিলে সেইটো কি ক'ম আপোনালোকে মোক উঠাবও পাৰে নমাবও পাৰে ডাউন কৰিব পাৰে সেইটো আপোনালোকৰ কথা মই মোৰ কৰিবলগীয়া কৰ্তব্যখিনি মই কৰি গৈ আছিলোঁ হয়তো আপোনালোকে মোক কৰবাত বেয়া দেখিছে কিবা বেয়া পাইছে সেইভাবে আনসাবস্ক্ৰাইব মাৰি দিছে একো কথা নাই হৈ যায় এনেকুৱা সো মানে কি ক'ম ভাবিয়ে পোৱা নাই মনটো বহুত বেয়া লাগি আছে আৰু শৰ্ট ফিল্মখন দিব নোৱাৰিলোঁ দিম বহুত ভাবি আছিলোঁ বহুত আশা আছিল ভালকৈ কিবা এটা কৰা কিন্তু নোৱাৰিলোঁ আৰু মানে শৰ্ট ফিল্মখন কথাটো মানে এনেকুৱা বনাই থাকোঁতে হঠাৎ ছোৱালীজনী অলপ প্ৰথম যোনজনী আছিলে সেইজনী অলপ মানে গা ভাল নাই তাই বেমাৰ হৈ গ'ল সেইবাবে তাই কৰিব নোৱাৰিলে আৰু বেলেগ কাৰোবাক বিচাৰিছিলোঁ আহিলে তাই কৰিম বুলি কিন্তু লাষ্টত মানে নকৰোঁ বুলি কৈ দিলে আৰু নকৰোঁ বুলি কোৱা দেখি বেয়া লাগিল চব গুচি গ'ল কোনে কৰে তোৰ লগত কোনে ছাপোৰ্ট কৰিব তোক এনেকৈ ক'লে যেতিয়া হয় নাই মোক কোনো ছাপোৰ্ট কৰিব নাই কাৰণ এতিয়া যদি মই এতিয়া দামী বাইক বা গাড়ী এখন লৈ যদি মই ৰাইড কৰিব বা ব্লগ বনাব গ'লোহেঁতেন তেতিয়া মোক বহুত ছাপোৰ্ট মিলিলে যে মই যদি ভালকৈ কিবা এটা কৰিব পাৰিলোঁহেঁতেন ক'ব পাৰিলোঁ হয় আৰু এতিয়া মই নতুন ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ যে কিবা এটা ভাল কৰিম আৰু আধা বাটতে মানে ডাউন কৰি দিলে চবে সেইবাবে আজি এই ভিডিঅ'টো সেইটো কাৰণে বনাইছোঁ যাতে কোনো বেয়া নাপায় যদি কিবা ভুলকৈ বা কিবা বেয়াকৈ কৈছিলোঁ ক্ষমা কৰিব নিজৰ ভাই বুলি নিজৰ পৰিয়ালৰ সদস্য বুলি ভাবি হয়তো এইটোৱে মোৰ লাষ্ট ভিডিঅ' ইউটিউবত আপলোড হ'ব আৰু মই ভিডিঅ' নিদিবও পাৰোঁ তো বাকী আপোনালোকৰ কথা আৰু কেনেকুৱা কি এইটো ভিডিঅ'ত লাইক শ্বেয়াৰ এইবিলাক মানে নালাগে মোক জাষ্ট ভিডিঅ'টো শ্বেয়াৰ কৰক চবেই চাব লাগে ভিডিঅ'টো মই কথাবিলাকত মোক ভাল নাপাব পাৰে কিছুমানে কিন্তু মই ভাল কথা কিছুমান কৈ আছোঁ মোক বুলিয়ে নহয় আপোনালোকে নতুন যোনবিলাক ইউটিউবাৰ ন সেইবিলাকক ছাপোৰ্ট কৰক কেতিয়াও সিহঁতক ডাউন কৰি নিদিব তই পাৰিবি তই কৰিবই লাগিব তই কিবা এটা ভাল কৰিছ আমি আছোঁ তোৰ লগত তাক সদায় ছাপোৰ্ট কৰক ডাউন কৰি কেতিয়াও নিদিব তাক সেইবাবে ছাপোৰ্ট কৰিব মোকতো নাই কোনো মোৰ লগত এতিয়া মই অকলশৰীয়া যিহেতু বহুত বেয়া লাগিছে আজি মনটো বহুত বেছি বেয়া লাগিছে কাৰণ বহুত আশা এটা লৈ পেলাই মই এই চেনেলটো খুলিছিলোঁ যে সকলোৰ পৰা মৰম পাম সকলোৱে মৰম দিব মোক আদৰি ল'ব আৰু বহুতে আনসাবস্ক্ৰাইব মাৰিলে মোক বহুতে আনসাবস্ক্ৰাইব মৰাটো সৰু কথা কিন্তু এই শৰ্ট ফিল্মখনত যে এনেকুৱা কৰিলে মই ভবা নাছিলোঁ এনেকুৱা কৰিব বুলি একো নাই সিহঁতৰ কথা মই কি ক'ম সিহঁতি যদি না কৰে মই অকলেতো মই একো এটা কৰিব নোৱাৰোঁ ছাপোৰ্ট নকৰিলে যেতিয়া কিন্তু প্লিজ হাত জোৰ কৰি কৈছোঁ কোনোবা যদি নতুন ইউটিউবাৰ থাকে ন যোনবিলাক নতুন ইউটিউবাৰ সিহঁতক ছাপোৰ্ট কৰক আপোনালোকে
একদম কমেণ্টত ভালকৈ কওক যে তই পাৰিবি, তই আগুৱাই যা, ভালকৈ কিবা এটা কৰি যা, তই ভালকৈ ক'ব সিহঁতক, যাতে সিহঁতি আৰু আগুৱাই যায়, আৰু আগুৱাই ভাল এটা কাম কৰি পেলাই ভাল এজন সদস্য হ'ব পাৰে, ইউটিউব মেম্বাৰ হ'ব পাৰে মানে। চ' আজি ভিডিঅ'টো ইমানেই আছিল, আৰু ভিডিঅ' মই নবনাবও পাৰোঁ, মানে বহুত বেয়া লাগি গ'ল মনটো। যদি ভিডিঅ'টো কিবা যদি অলপ হ'লেও বেয়া পাইছে বা কিবা নক'বলগীয়া কথা কৈছোঁ, তাৰপৰা মোক ক্ষমা কৰি দিব, নিজৰ ভাই বুলি ভাবি, যোনবিলাকে ডাঙৰবিলাকে চাই আছে সেইবিলাকে, আৰু যোনবিলাক মানে অলপ ডেকা মানুহ, যদি সেইবিলাকেও কোনোবা চাই আছে, আপোনালোকেও নিজৰ ল'ৰা বুলি ভাবি মোক ক্ষমা কৰি দিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই। জয় আই অসম, জয় হিন্দ, জয় ভাৰত। বাই বাই।